নমস্কাৰ, মই মন্ত্ৰপ্ৰিয়ম আপোনালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক 100টা কমন আৰু মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন দি যাম। আপোনালোকে এই 100টা প্ৰশ্নৰ প্ৰায় 70 to 80% প্ৰশ্ন বিভিন্ন ধৰণৰ পৰীক্ষাত কমন পাব। আৰু মোৰ চাকৰি জীৱনৰ যিখিনি ইণ্টাৰভিউ দিলোঁ তাৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা আপোনালোকক মই এই প্ৰশ্নসমূহ দি যাবলৈ চেষ্টা কৰিম। আৰু কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে সচৰাচৰ মই কেনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাত পাওঁ আৰু মই পৰীক্ষাত কেনেকুৱা ধৰণৰ প্ৰশ্ন পাইছিলোঁ গোটেইখিনি আপোনালোকক দি যাবলৈ চেষ্টা কৰিম। এই 100টা প্ৰশ্নৰ ভিতৰত কাৰেণ্ট এফেয়াৰৰ প্ৰায় আপোনালোকৰ মোৰ বিশ্বাস আপোনালোকৰ 70 to 80% প্ৰশ্ন হৈ যাব। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। যদি মোৰ ভিডিঅ'বিলাকে আপোনালোকক কিবা অকণমান হ'লেও উপকৃত কৰিছে মোক কমেণ্ট কৰি পেলাই জনাব। আৰু মই এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াই যাই থাকিম। তাৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে মোক উৎসাহিত কৰিব। বলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মোৰ এক্সামৰ এটা প্ৰশ্ন আহিছিলে, উমানন্দত থকা মন্দিৰটো কি মন্দিৰ হয়? আৰু সেই মন্দিৰটো হয় শিৱ মন্দিৰ। আপোনালোকে বহুতে জানে এই প্ৰশ্নটো আহিছিলে। সেই প্ৰশ্নটোৰ লগতে সংগতি ৰাখি আৰু কেইটামান প্ৰশ্ন আপোনালোকক মই দি যাম। উমানন্দ হ'ল পৃথিৱীৰ ভিতৰত আটাইতকৈ ক্ষুদ্ৰতম নদীদ্বীপ। ই অসমত অৱস্থিত আৰু ব্ৰহ্মপুত্ৰ নদীত এই প্ৰশ্নটো আহে। আৰু উমানন্দৰ মন্দিৰটো কি মন্দিৰ? এইটো মোৰ পৰীক্ষাত আহিলে এইটো হ'ল শিৱ মন্দিৰ। আৰু এটা প্ৰশ্ন হ'ব পাৰে, এই উমানন্দৰ মন্দিৰটো কেতিয়া আৰু কোনে নিৰ্মাণ কৰিছিল? উমানন্দৰ মন্দিৰটো 1694 চনত স্বৰ্গদেউ গদাধৰ সিংহই এই উমানন্দ মন্দিৰটো নিৰ্মাণ কৰিছিল। আৰু এই উমানন্দ মন্দিৰটো হ'ল শিৱ মন্দিৰ। তাত শিৱ, পাৰ্বতী, গণেশ, বিষ্ণু আদিৰ মূৰ্তি আছে। আপোনালোকে যিবিলাকে গৈছে তাত গম পায়। আৰু উমানন্দত মূল উৎসৱ হ'ল শিৱৰাত্ৰি। তাত শিৱৰাত্ৰিটো মহা ধুমধামেৰে পালন কৰা হয়। অসমৰ ক্ষুদ্ৰতম নদীদ্বীপ হ'ল উমানন্দ। আৰু অসমৰ বৃহত্তম তথা পৃথিৱীৰ বৃহত্তম নদীদ্বীপ কি? পৃথিৱীৰ বৃহত্তম নদীদ্বীপ হ'ল মাজুলী। মাজুলী অসমৰ আগতে যোৰহাট জিলাৰ অন্তৰ্গত আছিল আৰু বৰ্তমান মাজুলী এখন জিলা বুলি অসম চৰকাৰে স্বীকৃতি দিছে। 2016 চনত 27 জুনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই মাজুলীক সম্পূৰ্ণ এখন জিলা মৰ্যাদা দিছে। আৰু এই মাজুলী ব্ৰহ্মপুত্ৰৰ মাজত অৱস্থিত। মাজুলীৰ বৰ্তমান মাটিকালি 482.6 বৰ্গ মাইল। আৰু বিধানসভা সমষ্টি হ'ল মাজুলী আৰু লোকসভা সমষ্টি হ'ল লখিমপুৰ। লগতে ইয়াত বৰ্তমান জনসংখ্যা আছে 1,40,000 জন। মাজুলীৰ মাটিকালি আছিল 1250 বৰ্গ কিলোমিটাৰ। কিন্তু খহনীয়াৰ কবলত 2001 চনত ইয়াৰ মাটিকালি হৈ গৈ 880 বৰ্গ কিলোমিটাৰ। আৰু মাজুলী ব্ৰহ্মপুত্ৰৰ মাজত হয়। প্ৰতি বছৰে বানত অলপ অলপকৈ খহি গৈ আছে আৰু মাজুলীৰ মাটিকালি লাহে লাহে কমি গৈ আছে। ক্ষুদ্ৰতম নদীদ্বীপ হ'ল উমানন্দ আৰু বৃহত্তম হ'ল মাজুলী। আৰু মাজুলী কেতিয়া জিলা ঘোষণা কৰা হৈছিল এইটো প্ৰশ্ন হ'ব পাৰে। এইটো হ'ল 17 জুন 2016 চন। কোনে ঘোষণা কৰিছিলে এনেকৈ যদি দিয়ে সেইটো হ'ল সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া। আৰু মাটিকালিটো সুধিব পাৰে। বৰ্তমান মাটিকালি হ'ল 880 বৰ্গ কিলোমিটাৰ আৰু পূৰ্বে ইয়াৰ মাটিকালি আছিল 1250 বৰ্গ কিলোমিটাৰ। বৰ্তমান ভাৰতৰ ৰাষ্ট্ৰপতি হ'ল দ্ৰৌপদী মুৰ্মু। ৰামনাথ কোবিন্দৰ পিছত তেওঁ ভাৰতৰ 15তম ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয়। তেখেতে 2015 চনত তদানীন্তন ভাৰতৰ ৰাষ্ট্ৰপতিয়ে তেখেতক ঝাৰখণ্ডৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিছিল। আৰু ৰাজ্যপাল পদত নিযুক্ত লাভ কৰা তেওঁই প্ৰথমগৰাকী জনজাতীয় মহিলা আছিল। ইয়াৰ পিছত তেওঁ ঝাৰখণ্ডৰ প্ৰথমগৰাকী মহিলা ৰাজ্যপাল আছিল। তেওঁ উৰিষ্যা বিধানসভাৰ ৰংপুৰ বিধানসভা সমষ্টিৰ সদস্য আছিল। তেওঁ আমি ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি। ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। তেওঁই ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি। তেওঁ 26 জানুৱাৰী 1950 চনৰ পৰা 13 মে 1962 চনলৈ ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে আছিল। সম্ভৱতঃ তেওঁই ভাৰতৰ দীৰ্ঘতম সময় ৰাষ্ট্ৰপতি হিচাপে থকা ৰাষ্ট্ৰপতি।
তেওঁ যেতিয়া ৰাষ্ট্ৰপতি হিচাপে আছিল তেতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল জৱাহৰলাল নেহৰু। জৱাহৰলাল নেহৰু আছিল ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী। ঠিক তেনেদৰে প্ৰথম উপৰাষ্ট্ৰপতি হ'ল ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন, তেওঁৰ স্থানতে আছিল। আৰু ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদৰ পিছত ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি হিচাপে শপত লয়। তেওঁৰ নিষ্ঠা আৰু চৰম ত্যাগৰ দেশ সেৱাৰ বাবে 1962 চনত ভাৰত চৰকাৰে তেওঁক ভাৰত ৰত্ন উপাধিৰে বিভূষিত কৰি সন্মানিত কৰে। কোটি কোটি জনতাই তেওঁক ৰাজেন্দ্ৰ বাবু বুলিও জানে। ইয়াৰ পিছত আমি আহোঁ ভাৰতৰ প্ৰথমগৰাকী মহিলা ৰাষ্ট্ৰপতি। ভাৰতৰ প্ৰথমগৰাকী মহিলা ৰাষ্ট্ৰপতি হ'ল প্ৰতিভা দেৱী সিং পাটেল। তেওঁ 25 জুলাই 2007 চনৰ পৰা 25 জুলাই 2012 চনলৈ ৰাষ্ট্ৰপতি হিচাপে আছিল। তেওঁৰ কাৰ্যকালত প্ৰধানমন্ত্ৰী আছিল ডক্টৰ মনমোহন সিং আৰু উপৰাষ্ট্ৰপতি আছিল মহম্মদ হামিদ আনচাৰী। আৰু তেওঁৰ পূৰ্বসূৰী আছিল ডক্টৰ APJ আব্দুল কালাম আৰু তেওঁৰ উত্তৰসূৰী আছিল প্ৰণৱ মুখাৰ্জী। প্ৰতিভা দেৱী সিং পাটেল 2004 চনৰ 8 নৱেম্বৰত ৰাজস্থানৰ 24তম ৰাজ্যপাল ৰূপে মনোনীত হৈছিল। পাটিল ৰাজস্থানৰ প্ৰথমগৰাকী মহিলা ৰাজ্যপালো আছিল। ভাৰতৰ প্ৰথমগৰাকী অসমীয়া ৰাষ্ট্ৰপতি কোন আছিল? ভাৰতৰ প্ৰথমগৰাকী অসমীয়া ৰাষ্ট্ৰপতি আছিল ফখৰুদ্দিন আলি আহমেদ। তেখেতৰ কাৰ্যকাল আছিল 24 আগষ্ট 1976 চনৰ পৰা 11 ফেব্ৰুৱাৰী 1977 চনলৈ। তেখেতৰ কাৰ্যকালত প্ৰধানমন্ত্ৰী আছিল ইন্দিৰা গান্ধী আৰু উপৰাষ্ট্ৰপতি আছিল বাপ্পান্না দানাপান্না জাগ্গি। বৰপেটাত স্থাপিত অসমৰ পঞ্চমখন চিকিৎসা মহাবিদ্যালয় ফখৰুদ্দিন আলি আহমেদৰ নামেৰে ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয় ৰখা হৈছে। আপোনালোকে সকলোৱে জ্ঞাত। এতিয়া আহোঁ ভাৰতৰ উপৰাষ্ট্ৰপতি। ভাৰতৰ উপৰাষ্ট্ৰপতি বৰ্তমান জগদীশ ধনখৰ। তেখেতে 2022 চনৰ 11 আগষ্টৰ পৰা বৰ্তমানলৈ উপৰাষ্ট্ৰপতি হিচাপে আছে। হৈছে ভাৰতৰ ৰাষ্ট্ৰপতিৰ পিছতে দ্বিতীয় সাংবিধানিক সৰ্বোচ্চ পদবী। এইটো প্ৰশ্ন আহে ভাৰতৰ সৰ্বোচ্চ পদবী কোন হয়? সৰ্বোচ্চ পদবী হয় আমাৰ ভাৰতৰ ৰাষ্ট্ৰপতি। আৰু এটা প্ৰশ্ন হয় ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ সাংবিধানিক পদবী কোন? আৰু সেই পদটো হয় ভাৰতৰ উপৰাষ্ট্ৰপতি। গতিকে ইয়াত দুটা প্ৰশ্ন আহিব। ৰাষ্ট্ৰপতিৰ ওপৰত তিনিটা প্ৰশ্ন হ'ব। ভাৰতৰ বৰ্তমান উপৰাষ্ট্ৰপতি কোন? ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি কোন? ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন। গতিকে উপৰাষ্ট্ৰপতিৰ ওপৰত তিনিটা প্ৰশ্ন আহিব। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি আছিল। ভাৰতৰ বৰ্তমান উপৰাষ্ট্ৰপতি। ভাৰতৰ সংবিধানৰ দ্বিতীয় সৰ্বোচ্চ সাংবিধানিক পদবী কোনটো? সেই তিনিটা প্ৰশ্ন হ'ব উপৰাষ্ট্ৰপতিৰ আৰু তাতকৈ বেছি প্ৰশ্ন নহয়। আগৰ ভিডিঅ'বিলাকত কৈছিলোঁৱে ভাৰতৰ ৰাষ্ট্ৰপতি আৰু অসমৰ মুখ্যমন্ত্ৰীবিলাকৰ ওপৰত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে। আপোনালোকে আগৰ ভিডিঅ'বিলাক চালে আপোনালোকে গোটেইখিনি বুজি উঠিব। মই তথাপিতো চমুকৈ আপোনালোকক ইয়াৰ কমন প্ৰশ্নখিনি কৈ দিছোঁ। ভাৰতৰ প্ৰধানমন্ত্ৰীৰ আহিব ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন? ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী হ'ল ডক্টৰ জৱাহৰলাল নেহৰু। আৰু ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী আছিল ইন্দিৰা গান্ধী। আৰু বৰ্তমান প্ৰধানমন্ত্ৰী হ'ল শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়া। আৰু ভাৰতৰ দীৰ্ঘতম সময় প্ৰধানমন্ত্ৰী হিচাপে কোন আছিল? আৰু সেইটো সম্ভৱতঃ জৱাহৰলাল নেহৰু হয়। তেনেদৰে অসমৰ মুখ্যমন্ত্ৰীবিলাকৰো নাম আহিব পাৰে। অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী কোন আহিব পাৰে? সেইটো হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আৰু অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? সেইটো হ'ল গোপীনাথ বৰদলৈ। তেখেতে ভাৰত ৰত্ন সন্মান লাভ কৰা প্ৰথম অসমীয়া ব্যক্তিও আছিল। অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল? সেইটো হ'ল ছৈয়দা আনোৱাৰা তাইমুৰ। অসমত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? সেইটো হ'ল সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া। এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আপোনালোকে পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু মই লগতে 100টা প্ৰশ্ন যে আপোনালোকক মই দিম বুলি কৈছিলোঁ, আজি আপোনালোকক মই 20ৰ পৰা 30টাৰ ভিতৰত প্ৰশ্ন দি দিলোঁ। আপোনালোকে কমন প্ৰশ্নবিলাক এটা প্ৰশ্নৰ লগতে বহুকেইটা প্ৰশ্ন সাঙুৰ খাই থাকে। মই গোটেইখিনি আপোনালোকক তেনেকৈ দি যাবলৈ চেষ্টা কৰিম। আৰু মই পৰৱৰ্তী ভিডিঅ'ত মই আৰু 20টা এনেকুৱা ধৰণৰ প্ৰশ্ন দিম। আপোনালোকে 20টাকৈ মই পাৰ্ট ৱাইজ দি যাবলৈ চেষ্টা কৰিম। আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগতে মোকো উৎসাহিত কৰিব বুলি মই আশা ৰাখিলোঁ। আপোনালোকৰ পৰা উৎসাহ উদ্দীপনা পালে ময়ো আগলৈ নতুন নতুন ভিডিঅ' বনাই যাবলৈ উৎসাহিত হ'ম। আজিলৈ বিদায়, ধন্যবাদ।